নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইউকে অসম চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বন্ধুসকল, চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন দবাবলৈ একদমেই নাপাহৰিব। তো বন্ধুসকল, গৈ আছো ফুটবল প্ৰেক্টিচ। তো তো বন্ধুসকল গৈ আছো, এয়া দেখিছে আপোনালোকে বেয়া বেয়া ৰাস্তা দি গৈ আছো, মাজে মাজে ফালি। তো আমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'ব য'ত নেকি আমি প্ৰেক্টিচ কৰোঁ। তো সকলোখিনি আপোনালোকক কৈ আছো আৰু দেখুৱাই আছো। কিন্তু তো আপোনালোকে প্ৰথমে আমাৰ যিটো মেইন ৰাস্তাটো আপোনালোকে চাই লওক। হয় নাই বন্ধুসকল, ভিডিঅ' বনোৱাটো মোৰ কাম আৰু ঢেৰ মানুহ কৈ আছে চাকৰিটোক নালাগে নেকি। বন্ধুসকল, তোমালোকে দেশখন ৰক্ষণা বেক্ষণা কৰি থাকা, মই গাঁওখন ৰক্ষণা বেক্ষণা কৰি থাকিম। তো বন্ধুসকল, এইটো দেখিছে সেইফালে ট্ৰেক্টৰ এটা ফাল্টি গৈছে, বস্তু লৈ আহিছিলে আমাৰ গাঁৱলৈ। তো ট্ৰেক্টৰটোৱে পিছফালৰ যিটো মালটোৱে মানে উল্টি গ'ল, মানে এক চাইডত পৰি আছে। তো যাওঁ আগলৈ আৰু আপোনালোকক দেখুৱাম ট্ৰেক্টৰটো কি ধৰণত কেনেকুৱা হৈ গ'ল। তো সকলোখিনি আপোনালোকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন দবাবলৈ একদমেই নাপাহৰিব। তো বন্ধুসকল, বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰেক্টৰে উল্টি গৈছে, তেনেহ'লে বেলেগ গাড়ীৰ অৱস্থা কেনেকুৱা হ'ব লাগিব। তো আপোনালোকে এবাৰ ভাবি চাওক না, ৰাস্তাটো কি ধৰণত হৈ আছে। ট্ৰেক্টৰটো যদি উল্টি গৈছে তেনেহ'লে বেলেগ গাড়ীটো ফাটা ফাটি ঘূৰি গুচি যাব আমাৰ গাঁৱৰ ৰাস্তাটোত, মানে একেবাৰে নুমাবই। তো বন্ধুসকল, আপোনালোকে চাওক, বালি আৰু শিল লৈ আহিছিলে, লগতে ৰড আছে আৰু চিমেণ্ট আছে। তো আমি খেলিবলৈ গৈ আছিলো, মই আৰু ৰোহিতে খেলিবলৈ গৈ আছিলো। তো বাটতে লগ পাই গলো। তো সেইকাৰণে সহায় সহযোগিতা কৰি আমি সকলোৱে মিলি ট্ৰেক্টৰটো ফুটাই দিলোঁ আৰু কিন্তু বস্তু বানি কিনি উঠাবলৈ টাইমটো নহ'ল, কাৰণ আমি প্ৰেক্টিচ কৰিবলৈ গৈ আছিলোঁ। তো সেইকাৰণে মানে টাইমটো নহ'লে, কিন্তু বস্তু বানি উঠাবলৈ কিন্তু দুইজন মানুহ ইহঁতে হাজিৰাত লগাই মেলি 2জন মানুহ মাতি আনি উঠাই দিলে। কিন্তু এখত আপোনালোকক ক'ব লাগিব যে যিমান পাৰে আপোনালোকে সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতেই চৰকাৰৰ মানুহ চাই অলপমান চকুটো মেলি আমাৰ ৰাস্তাটোক বনাই দিয়ে। তো বন্ধুসকল, আপোনালোকে চাওক না কি অৱস্থা হৈ আছে। ট্ৰেক্টৰে যদি উল্টি গৈছে তেনেহ'লে বেলেগ গাড়ীৰ অৱস্থা কি হ'ব লাগিব। তো আপোনালোকে এবাৰ ভাবি চাওক। আৰু ৰাস্তাটোৰ বিষয়ে আৰু বহুত ধামাকা ভিডিঅ' বনাইছোঁ। তো আৰু যদি আপোনালোকে চোৱা নাই তেনেহ'লে আই বটনটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু যেনেকুৱা অৱস্থাত হৈ গ'ল ট্ৰেক্টৰটো, আৰু মই আৰু এয়া ৰোহিত ভাই, আমি দুটাই খেলিবলৈ গৈ থাকোঁতে পটককে দেখি পালো আৰু দেখি মেলি আমি দুটাই অলপ সহায় কৰিলো, হয় নাই? অকল কিনো কম দুখৰ কথা, ৰাস্তাটোৰ কথা। তো যিমানেই গালি নিদিয়ক আৰু যিয়ে নকওক, তথাপিও আমাৰ ৰাস্তাটো বনাই নিদিয়ে। আপোনালোকে চালে অলপ আগতে কি অৱস্থাত হৈ আছে ৰাস্তাটো, ভয়ংকৰ। তো অতি ভয়ংকৰ হোৱাৰ ফলতে ট্ৰেক্টৰটো পাছফালৰ ঢিক্কিটো মানে ফাল্টি খাই গ'ল। তো মানুহ দিনক দিনে আজিৰা কৰি বহু কষ্টৰে বস্তু বানি ঘৰ বনাবলৈ আনে ঘৰলৈকে, কিন্তু ৰাস্তাটোৰ কাৰণে বস্তু বানি কিনিব পৰা নাই। আৰু বস্তু বানি কিনি আনিছিলেহে, কিন্তু আপোনালোকে চালে অলপ আগতে কি অৱস্থা হৈছে ৰাস্তাটো। আৰু ভয়ংকৰ হোৱাৰ ফলত ৰাস্তাটোৰ কাৰণে এইকেইদিনটো বৰষুণ দিয়া নাই, তথাপিও ট্ৰেক্টৰটো ফাল্টি মাৰিবলৈ সক্ষম হৈ গ'ল। তো তাতকৈ দুখ আৰু তাতকৈ বিপদজনক খবৰ হ'বই নোৱাৰে। তো বন্ধুসকল, যিমান পাৰে সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সেই ৰাস্তাটো চাই চৰকাৰৰ মানুহ আহি আমাক অলপমান হেল্প কৰি দিয়ে। তো তেতিয়াহ'লে আপোনালোকেও সহায় কৰিব আৰু হেল্প কৰিব। তো এতিয়া আমি গৈ আছো ফুটবল খেলিবলৈ, প্ৰেক্টিচ আছে আমাৰ। তো আমি এসপ্তাহমান হৈছে ন প্ৰেক্টিচ কৰা। তো 1 তাৰিখৰ পৰা খেল আছে, সেইটো কাৰণে প্ৰেক্টিচ কৰি আছো। আৰু যোনদিনাখনৰ পৰা খেল হ'ব এদিনাও ভিডিঅ' বনাম আৰু আপোনালোকক দেখুৱাম। তো এতিয়া লাহে লাহে গৈ থাকো। তো বন্ধুসকল, ফাইনেলি পাই গলো ৰঙাজান ফিল্ড। আৰু এয়া দেখিছে বন্ধুসকল, ঘৰে ঘৰে ফ্ৰী ফায়াৰ ভাই লোক ফ্ৰী ফায়াৰ জিন্দাবাদ, ফ্ৰী ফায়াৰ আকাশ, ফ্ৰী ফায়াৰ। দেখিলি বন্ধুসকল, পঢ়া শুনা নাই, অকল ফ্ৰী ফায়াৰ। আৰু আপোনালোকেও ফ্ৰী ফায়াৰ খেলক আৰু ডাঙৰ মেডেল জিকি আনক, তাৰে কামনা কৰিছোঁ। আৰু আগবাঢ়ি যাওক আৰু 1 টেপ মাৰক, 2 টেপ মাৰক, 3 টেপ মাৰক, কিছুমানে 5 টেপ মাৰিব। এই কোন বৰ্ডটো এইটো
হয় নাই